আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দল নলবাৰী জিলাৰ অন্তৰ্গত পশ্চিম নলবাৰী ব্লক সমিতিৰ উদ্যোগত আজি আমি মানৱ শৃংখল যি কাৰ্যসূচী লৈছোঁ যে বিগত কিছুদিন ধৰি আমি পখুৰাত যি 7 বিঘা চৰকাৰী ভূমি মাফিয়াৰ দ্বাৰা দখল হৈ আছে। এই দখল চৰকাৰক বাৰে বাৰে আমি কৈ আহিছোঁ যে এই দখল মুক্ত কৰিব লাগে আৰু এই দখল মুক্ত কৰাৰ কাৰণে এই যে কাৰ্যসূচী আমি হাতত লৈছোঁ। আজি অকল চামতা ব্লকৰ এইটো কাৰ্যক্ৰম অতি পৰিতাপৰ বিষয় যে যি চৰকাৰে জাতি মাটি ভেটি সৰ্বদলীয় সোণেৰে কৈছিল জাতি মাটি ভেটি ৰক্ষা কৰিম, সেই ভূমিত আজি অসমীয়া থলুৱা যি খিলঞ্জীয়া মানুহ বহুতৰ আজি মাটি নাই, ঘৰ বন্ধৰ কাৰণে মাটি নাই। কিন্তু বাংলাদেশৰ পৰা মিয়া আহি এই অসমৰ ভূমি তেওঁলোকে অধিগ্ৰহণ কৰি টিঘিল ঘিলাই আছে। চৰকাৰৰ যদি সদিচ্ছা থাকিল হয়, মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সদিচ্ছা থাকিল হয়, তেখেতক আমি ক'লো হয় যে ইমানখিনি হোৱাৰ পিছত যিসকল আমাৰ খিলঞ্জীয়া মানুহৰ মাটি নাই, এই চৰকাৰী ভূমিত তেখেতসকলক স্থায়ী পট্টাৰ ব্যৱস্থা কৰাই মানুহখিনিক এটা মুক্তি দিব পাৰিলে হয়। চৰকাৰৰ সদিচ্ছা হওক ইলেকশ্যনৰ আগত যে পখুৰাই নহয়, পখুৰাততো 60 বিঘা মাটি আজি ভূমাফিয়াই দখল কৰি আছে। এই ভূমাফিয়াক দখল মুক্ত কৰি ভূমাফিয়াৰ পৰা কাঢ়ি আনি আমাৰ বৰবিলাৰ পৰা আৰম্ভ কৰি যিবিলাক SC ST এৰিয়া, আমাৰ SC এৰিয়াৰ যিবিলাক আমাৰ থলুৱা মানুহ তেখেতসকলক তাতে সংস্থাপন দিয়ক, মাটিৰ পট্টা দিয়ক, তেতিয়াহে মাটি ৰক্ষা হ'ব, তেতিয়াহে ভীতি ৰক্ষা হ'ব। শ্লোগানেৰে নহয়, শ্লোগান আমি সকলোৱে দি আছোঁ, কিন্তু শ্লোগানৰ লগত আমি প্ৰেক্টিকেলি কিছু কাম কৰাৰ সময় আহি পৰিছে। তাৰ বাবে আমি আজি এই আন্দোলন হাতত লৈছোঁ আৰু এই হিচাপতে মই অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যে পুনৰাবৃত্তি যাতে বিশ্বনাথ চাৰিআলি তেজপুৰ চতিয়াৰ নিচিনা নহয়, আমাৰ থলুৱা মানুহে তাত মাৰ খাব নালাগে, তাৰ কাৰণে আমি তেখেতক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু লগতে এই সমষ্টিৰ মাননীয় বিধায়ক তথা অসম চৰকাৰৰ সুদক্ষ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী দেৱকক অনুৰোধ জনাইছোঁ, এইটো ক্ষেত্ৰত তেখেতে নজৰ দিয়ক। ইয়াৰ যিবিলাক অধিকৃত ভূমাফিয়াৰ দ্বাৰা অধিগ্ৰহণ হৈ আছে এইবিলাক মাটি, সেইবিলাক মুক্ত কৰক আৰু চৰকাৰে তাত এগ্ৰিকালচাৰ, উইভিং কমপ্লেক্স, ফিচাৰী, মীন মহল এইবিলাকৰ ব্যৱস্থা কৰক। থলুৱা যুৱক যুৱতী মহিলাসকলে তাত সংস্থান পাব আৰু আমাৰ পৰা ওলাই যাব খোজা যি ভূমি সেই সুৰক্ষিত থাকিব।